হেল্ল' গাইজ, আজি আহিছোঁ দেই কইনা ঘৰলৈ। আজি হৈছে কইনা ঘৰত আখৈ বজা। আমাৰ ভণ্টিহঁতৰ ঘৰত ওচৰতে মানে ভণ্টিজনী শান্তি হ'ল। তো আজি হৈছে কইনাৰ আখৈ ভাজা। আৰু আজিৰ দিনটোত আখৈ ভাজিব আৰু কইনাক গা ধুৱাব। আৰু কাইলৈ হৈছে বিয়া। আজি আমি কইনাক মেহেন্দি চেহেন্দি লগাবলৈ আহিছোঁ। ভালদৰে নেজানো হ'লেও মানে লগাবলৈ আহিছোঁ। এইকেইজনী মোৰ লগৰ হয় দেই, বহুত লাজ কৰিছে। এইফালে পেহী এজনী হৈছে ভণ্টি। এইফালে লগৰখিনি বহি আছে ধুনীয়াকৈ ফটো মৰাত লাগিছে। এইখন হৈছে বিয়াঘৰ নাজাৰা। এইফালে মোৰ লগৰজনীয়ে মেহেন্দি আঁকিবলৈ ষ্টাৰ্ট কৰিছে আৰু আমি চবেই একেলগে বহি কিনে মেহেন্দি আঁকিছোঁ। এফালে মই আঁকিবলৈ লৈছোঁ। এতিয়া আঁকি হ'লেই বাৰু, মই ভালদৰে নাজানো, তথাপিও আঁকিছোঁ আৰু মেহেন্দি আঁকি থকা টাইমটো বহুত ভাল লাগে। মানে চবেই ইমান ধুনীয়াকৈ আহে, একেলগে বহি মেলি কথা পতা হয়। আৰু বিয়াবোৰতে ছোৱালীবোৰ লগ পোৱা হয় একেলগে, নহ'লেতো চবেই নিজৰ ঘৰে ঘৰে কামে থাকে, সেইটো কাৰণে ভাল নালাগে। এতিয়া মানে লগ পাইছোঁ, সকলোকে ভাল লাগিছে। এফালে চাব পাৰে কইনা ঘৰ সজোৱা হৈছে। আজি যিহেতু বিয়া, এফালে ধুনীয়াকৈ সজাই থৈছে। এতিয়া লাহে লাহে মানুহবোৰো আহি গৈছে বিয়াত কইনাক গা ধুৱাবলৈ। এতিয়া এইফালে কইনাক এইফালে কিছুমান নিয়ম আছে, সেইবিলাক কৰা হৈছে। আপোনালোকৰ সেইফালে এনেকৈ নিয়ম কৰে নে নকৰে জনাবচোন। আমাৰ ইয়াত প্ৰত্যেকতে এনেকৈয়ে কৰা হয়। এইফালে কইনাক ডালি লোৱা, কলচী লোৱা, আৰু যোনজনী মানে কইনাজনী মাক বুলি কয় আৰু মানে যোনজনী বকুচা লয় বা কইনাক সজাই মেলাই, তাই এইবিলাক কৰি আছে চবেই। নিজৰ মাক আৰু ডালি চলোৱা। এইফালে আমি ধুনীয়াকৈ বহি আছোঁ। নহ'লে আমাৰ খুৰীদেউজনী আছে, তাৰপিছত এইফালে মোৰ লগৰ কেইজনীও আছে। এতিয়া আমি গা ধুৱাবলৈ লৈছোঁ আৰু কইনাজনীক ধুনীয়াকৈ গা চা ধুৱাই আছে। এইফালে বায়ে এজনী হৈছে ভণ্টি, লাজে কৰিলে গ'লগৈ। এইফালে খুৰীদেউৰ সৈতে কথা পাতি আছে, সেইজনী কইনা। এইফালে এতিয়া গা ধুৱাই হৈ গ'ল। কইনাজনীক এতিয়া ষ্টাইল কৰাতহে কথা আৰু চবেই পূৰা ফূৰ্তি কৰি আছে। আৰু এতিয়া আলহী চালহী আহিব, চবেই আজিৰ দিনটোত পূৰা ফূৰ্তি কৰিব। এইফালে নাচিলেই খুৰীদেউহঁতে, সেইকেইটা পোৱালি মাইনাকেইটা। এইফালে আমি ধুনীয়াকৈ বহি আছোঁ। খুৰীদেউহঁতে নাচিছে দেই, সেইজনী পোৱালি। এইফালে আমাৰ কইনাক সজাই আছে বাজনীয়ে। এয়া সজাই আছে দেই, ফাইনেল লুকটো দেখা পাব লাহেকৈ। এইফালে মই কইনাক খোপাত লগাবৰ কাৰণে হেৰিলত কি বুলি কয়, আখৈ যে আখৈ কাটি আছোঁ, সেইটো কইনাৰ খোপাত লগাই। কিবা নিয়ম আছে সেইবাবে লগাই আৰু, কিন্তু কি নিয়ম সেইটো নাজানো। লগাব লাগে সেইবাবে কাটি আছোঁ আৰু আমি ভণ্টি আৰু মই। মোৰ লগৰজনী আৰু বায়ে কইনাজনীক সজাই আছে। লগৰজনীয়ে খোপাটো কৰি দিছে। এইফালে আইতাসকলো আহিলে, আইতাসকলে ইয়াত আশীৰ্বাদ দিব আৰু কইনাজনীক। এয়া মোৰ লগৰজনীয়ে খোপা বান্ধি আছে। তাই কিন্তু বহুত ধুনীয়াকৈ খোপা বান্ধিব জানে দেই, পূৰা টাইট আৰু পূৰা ধুনীয়া, আৰু চাবলৈও ধুনীয়া। এজনী হৈছে মোৰ লগৰজনী, ওলাই আহিলেই। এইবিলাক ভণ্টি আৰু লগৰ ধুনীয়াকৈ ওলাই আছে, ওলাই মেলি আহিলে। এয়া হৈছে কইনাৰ ফাইনেল লুক। আৰু মই মোক কেনেকুৱা লাগিছে বাৰু। মোৰ লগৰজনী তেনেকৈ বহি আছে আৰু খাই বৈ। এইফালে মোৰ লগৰ ভণ্টি, আমি এতিয়া ফটো মাৰিবলৈ ওলাই আহিলোঁ অকণমান। এইফালে মানে এতিয়া ৰ'দটো গ'লেই আৰু অকণমান আছে, ফটোবোৰ একদম ভালকৈ নুঠিলেই, ক'লা ক'লা। এতিয়া
বোলে এতিয়া আমাৰ ৰাতি সাজ খাবলৈ লৈছোঁ। কইনাৰ যিহেতু এটা নিয়ম আছে, ৰাতি সাজটো কইনাই মানে এনেকৈ বাঢ়ি কিনে খুৱাব লাগে। এতিয়া আমি সেয়া চেয়া কাঢ়ি ভাত চাত খাই কইনাক আশীৰ্বাদ দি আমি এতিয়া ঘৰলৈ গুচি যাম আৰু। চবে লাজে কৰে কেমেৰাত ওলাবলৈ, হাতখন দিয়ে দিব মুখত। হাতখন নাই ঢাকিয়ে লয়। বা কইনা আৰু কইনা মাকে ধুনীয়াকৈ বিলাই আছে দেই। এজনী হৈছে কইনা মাক, ইফালে আশীৰ্বাদ দিয়া হৈছে। বাই, আকৌ মানে নেক্সট ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা দি দিব। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। বাই। মৰমৰে পিয়াহ মোৰ আঁতৰাবলৈ, কোৱা কিয় বাৰু যাওঁ নাদৰে কাষলৈ। তোমাৰে হিয়াৰ পুখুৰীটোলৈ ঢাপলি মেলো বলিয়াটো হৈ। মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ। দুটি উঠে এবাৰ সঁচাকৈ, মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। জ্বলা জুই জ্বলে দেৰিলৈ, একা বেকা নদী বয় বহু দূৰলৈ। নাথাকিবা দেই একা বেকা হৈ, কৈয়ে দিয়াচোন চিধা চিধি কৈ। মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ। লুটি উঠে এবাৰ কোৱা না সঁচাকৈ, মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। লুটি উঠে এবাৰ কোৱা না সঁচাকৈ, মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। অবুজন হৈ মনে মোৰ কয়, মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ। লুটি উঠে এবাৰ কোৱা না সঁচাকৈ, মৰম আছে কিমান